এইবিলাক অমিতা বাগান এনেকৈ পকা এইবিলাক এনেকৈ পকি আছে, এইবিলাক এইটো কাঢ়িব লাগিব। এইটো এনেকৈ কাঢ়িলোঁ, এইটো হ'ল, এইটো দিলোঁ, এইটো আৰু এটা আছে ইয়াতো, এইটো কাঢ়িলোঁ। তাৰপিছত এইটো ঠাৰাটো এনেকৈ থাকিব নালাগে, এইটো এতিয়া বাছ এইটো হৈ গ'ল অমিতা বাগান। এইবিলাক মানে আজি অফৰ দিনত অমিতা কাঢ়িব আহিছোঁ। মই নাথাকা সময়ত মোৰ ভিনিহাতে আছে, তেওঁলোকে কাঢ়ে, কিন্তু আজি সময় পাইছোঁ যিহেতু আহিছোঁ। ঠেলা লৈ আহিছোঁ, এতিয়া আমি জমা কৰি আছোঁ, লাষ্টত ওজন কৰি লৈ যাম। এতিয়াহে কাঢ়িছোঁ, খালি ডাইৰেক্ট ওজন কৰিব কিমান হয়। এইটো মনত 10 কেজিমান হ'ব। এইটো 11 কেজি, 11 কেজিয়ে হওঁ। তো 11 কেজিয়ে ধৰিব লাগিব।